চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। বাইদেউ ক'ৰ পৰা আহিলে আপুনি? মাছ চব এটা হৈছিলে, মাছ কেইটামান কিনি আনিলোঁ। হয় নেকি? কি মাছ কিনিলে চাওঁ? এয়া আপোনাৰ চাওঁ ৰ'ব মাছকেইটা চাওঁ। শিঙৰা মাছ, তাৰপৰা আপোনাৰ পুঠি মাছ, মিছা মাছ, এইকেইটা মাছ খাই ভাল লাগে। অকল এইকেইটা মাছে ল'লে? কোনে খাব এইকেইটা? কোনে খাব এইকেইটা আকৌ মাছ? তিনিটাহে, কোনো নাখায়ে। আমি মই খাম, তাৰপৰা আমাৰ ল'ৰাই খাব মিছা মাছ, পুঠি মাছ খাব ৰিমাই চিমাই, তাৰপৰা শিঙৰা মাছ খাম পপাৰে মই। সেয়েহে আজি মাছকেইটা বাছি মানে হেৰি কৰিলোঁ। আৰু আপোনালোকে এয়া আজি বেৰ মোচা কথা আছিলে, ইয়াক বৰ দেই গোটাই লৈছে লাহে ধীৰে মুচিব বোলে। পানী ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনালোঁ। মিছা মাছৰ মানে এই দুখন হাত চাব দেই, মিছা মাছৰ হাত, ডাঙৰ মিছা মাছ এটা আছিলে। এইটো মিছা মাছ দেখিছে নাই? এইটো মিছা মাছৰ হাত হয়। খাই দিবি সেইটো। এয়া মিছা মাছৰ হাত মানে আমাৰ ল'ৰাই খাই ভাল পায়। বনাম, টেঙা জোল বনাম, আপোনালোকক নিশ্চয় খাবলৈ আপোনালোকক ভিডিঅ'তে চেষ্টা কৰিম। আশা কৰোঁ আপোনালোকে চাইটো বাছি লওঁ, মানে মাছটো হাতখন গোন্ধাই থাকে যেন। গা ধুম, কাপোৰ ধুম, গোন্ধটো গুচি যাব, সেইটো কাৰণে আগতীয়াকৈ মানে মাছটো বাছি লৈ কামটো কৰিম, মানে গা ধোৱা কামটো কৰিম বা হাতটো গোন্ধাই থাকে যেন। আপোনালোকক পাছত ভিডিঅ' দেখাবলৈ চেষ্টা কৰিম। এয়া গাইছ, আমাৰ চন্দ্ৰদাই খৰি ফালি আছে ন? চন্দ্ৰদা ঠাণ্ডা লাগিছে নাই আপোনাৰ? গৰমে উঠিছে হয় নাই? ঠাণ্ডা দিন গ'ল, ঠাণ্ডা দিন গ'ল বোলো। আপোনাক বাৰু এই ৰূপালী দাসে বাৰু ঠাণ্ডা পানী মানুহজনীয়ে বাৰু আপোনাক হেৰি চিকতা মানুহজনীয়ে আপোনাক বাৰু কিমান দিয়ে হেৰি হাজিৰাটো? 300 টকা দিয়ে। আপুনি ভাল পায় নাই বাৰু ঠাণ্ডা পানী থকা মানুহজনীক? ভাল পাওঁ। কিমান ভাল পায়? বহুত ভাল পাওঁ। কুখনে বহুত ভাল পাওঁ। কুখনে মোক মাৰিব বুলিয়ে ভাবিছিলোঁ এতিয়া। হাইটো গাইছ, আজি মানে চব কাম বন কৰি কাপোৰ চাপোৰ ধুই গা চা ধুই হৈ গ'ল। আপোনালোকক কৈছিলোঁ মই গা চা ধুই মানে তোমাৰ টেঙা তৰকাৰীটো বনাম। সেয়েহে মানে এতিয়া টেঙা তৰকাৰীটো বনাম। মই বাৰু আজি এটা মানে ভিডিঅ' আপোনাৰ আপলোড কৰিলোঁ, চাব আপোনালোকে, শ্বেয়াৰ কৰিব। আশা কৰোঁ এইটো ভিডিঅ' চাই ভাল পায়। মই মানে কেমেৰাও ধৰিবলৈ জানো, ইমানকৈ ছোৱালীজনীয়ে শিকাই থৈ গৈছে। মই আপোনালোকক দেখাই আছোঁ, চাই থাকক। হাইটো গাইছ, চাই থাকক। তো গাইছ, মই সেই গাটো ধুই আহিলোঁগৈ দেই। 12:30 বাজিলে, 1 বাজিলে 10 মিনিট আছে। তহঁতি মাছ ফ্ৰাইহে খাবি হয় নাই? মই কৈছিলোঁ আপোনাক, আমাৰ ঘৰৰ মানুহে মোক ভিডিঅ' বনাবলৈ মনটো ভাঙি দিয়ে বুলি। এয়া শুনিলেই অলপ আগত, সিহঁতি বোলে মোক মোবাইলে চুবলৈ নিদিয়ে বোলে। দাইল খাব লাগিব। মাছ খাব লাগিব তুমি, মাছ নাখালে তুমি নহ'ব। মাছৰ জোল খাব লাগিব তুমি, নতুবা মই জোতা আনিবলৈ নপঠিয়াওঁ। জোতা আনিবলৈ মই নপঠিয়াওঁ, মাছৰ জোল খাবই লাগিব। কিহৰ ঘিণ কৰে? গতিকে আকৌ বোলে মই খোৱা বস্তু একোৱে ঘিণ নকৰ। কোনো খা, মাছটো একো বেয়া বস্তু নহয় ন। তই মাছ খালেহে আজি যাবলৈ পাবি জোতা আনিবলৈ। ঠাণ্ডা লাগিলে ভাত খাবি, হৈ গ'ল আৰু।
হেল্ল' গাইছ, এয়া দিছোঁ জলকীয়া, এয়া দিছোঁ আপোনাৰ নহৰু। হেল্ল' গাইছ, এয়া দেখিছে বগৰী। আপোনালোকৰ পাপৰ শাক আছে অকল। এয়া দেখিছে নিমখ, মিঠাতেল অলপ দি দিছোঁ। অঁ সীমা হয় গ'লা। অলপ সীমা। হেল্ল' গাইছ, এয়া দেখিছে মিছা মাছ। মানে আমাৰ ঘৰত বিধে বস্তু খায়। মানে ৰৌ মাছ খালে কঠ মাছ নোখোৱা মানুহ থাকে এটা ঘৰত, কঠ মাছ খালে ৰৌ মাছ নোখোৱা মানুহ এটা থাকে। কি ক'ব এতিয়া এজনীয়ে খাব এয়া আপোনাৰ পুঠি মাছ, তাই নাখায় শিঙৰা মাছ। তাই থাকক, খালি বন্ধ বুলি নকয় কি কওঁ। এয়া নেমু চেপি দিম, কাৰণ তাই মানে যে দাইলটো নাখায় ন, নেমু অকণ দিলে বইল দাইলত ভাল লাগিব খায়। এয়া দেখিছে তাই খাদ্য। এয়া দেখিছ তাই খাদ্য। এয়া পুঠি মাছ খাবা নেকি? খাই এজনে। দাইলত নিমখ কম হৈছে নেকি? হেল্ল' গাইছ, এয়া চাওক বগৰী অলৰেডি পিচিয়ে লৈয়ে আহিলোঁ। আৰু মোৰ দাইলটো এয়া উতলি আছে, আপোনালোকে চায়ে আছে। কাৰণ এয়া মই আপোনাৰ দি দিম মাছটো। টেঙা দাইল বুলি ক'বলৈ হ'লে টেঙা শাক বাৰু বিচাৰিয়ে নাপালোঁ। আমাৰ ইয়াত টেঙা শাক নাই বাৰু ইমান। টেঙা শাকটো ৰুব পৰা নাই, নহৈছে মানে। এই নেমু মানে এটা চেপি দিছোঁ পূৰা। অলৰেডি মোৰ দাইল হৈ গ'ল। এয়া মাছ। অঁ মায়া কিহৰ আঞ্জা? এইটো টেঙা আঞ্জা। এয়া চন্দৰা। এই বগৰীটো আঞ্জা। আৰু এয়া হৈছে চাটনি, বগৰী চাটনি। চন্দৰা সুধিবি খাই কেনেকুৱা লাগিছে। বগৰী চাটনি মোৰ ভাতৰ লগত খাই ভাল নালাগে। মোৰ ভাত খাই থৈ দিয়ে হ'ল। নিমখটো হ'ল নাই? হা? নিমখ হ'ল নাই? দাইলত গম নাপাম নহয় মই। অথনি কাটা হৈছিলে। চন্দা খোৱাই নাই চন্দা। লওক চন্দৰা লওক। খাবলৈ মন নাই। এতিয়া মায়ে ভাত খাব। বনাইছে নেকি? বগৰী বনাইছোঁ কওক। বগৰীটো ময়ো ভাল পাওঁ। বৰ ভাল পায় নি? কিয় ভাল? ডিমা যে দিছিলে, আনিছিলে, চাটনি বনাইছিলে। হে কাৰ? ৰীমা। মাছ নাখায় নহয়। পুঠি মাছে খাব। তই ৰীমা গম পায়। মই আকৌ শিঙৰা মাছটো খাই ভাল পাওঁ গাইছ। নহয়, এজনী নিচিনা পঢ়া শুনা ছোৱালী নহয়। এই হেৰি মাছটো খাব লাগে।
পুঠি মাছটো পুঠি এই চকুৰ কাৰণে বৰ ভাল চন্দুতা ভাল লাগিছে দে ভাল লাগিছে দে জানো মইতো দেখি নাপাওঁ নহয় ভাতটো খাই কেনেকুৱা লাগিছে এইটো সুধিছে অঁ ভাতটো খাই ভালেই লাগিছে আকৌ টেঙা দালিটো কেনেকুৱা লাগিছে এয়া ভিডিঅ' বনাবই বগৰী আচাৰ ঠিকেই লাগিছে মই পাপৰ অকণমান খাওঁ বুলি ভাবিছোঁ ঐ পাপৰ অকণ বনাই দে কি চাকৰ পাইছে নেকি বনাই দে দৰকাৰ পৰিলে ইমান দমত কথা নকবি মা খাবি মৰিবি নি খালে মই নাখাওঁ পইচা 10 টকা দিম খা কেনে হ'ব মই নাখাওঁ বইলকৈ কাঢ়ি থ'লোঁ দাইল হয় এই ভিডিঅ' ৰেকৰ্ড হৈ আছে চাই ল'বি ভিডিঅ' ৰেকৰ্ডহে আছে পাছত চাই ল'বি খাই ল'বি এই তোৱে মই একেলগে থৈছিলোঁ খাই দে সেয়া চা চিমা সেয়া একেলগত আছিলে কিলি কোন আহা একো নহা ভিটামিন বাহা ইয়া দেখিছে সিহঁতি শিঙৰা মাছ নাখায় পুঠি মাছ নাখায় কচ মাছ নাখায় ৰৌ মাছ নাখায় হৈ যাব ৰৌ মাছ খা ধৰা তাকে দে কৈছ তইতো বেছি চন্দা মাছ খাই ভাল পাওঁ বগৰী খাই ভাল লাগিছে দে মস্তি লাগিছে বগৰীটো ইমান মিঠা ভাতৰ লগত বগৰী খাই ভাল নালাগে মোৰ যদি কাপোৰত কিবা কিবি লাগে থাপৰ মাৰিম হেল্ল' গাইছ এয়া দেখিছেই মই কিমান ধুনীয়াকৈ ভাত বনাইছোঁ আপোনালোকে কমেণ্টত জনাব শিঙৰা মাছ খালে কি হয় এহেঁতি মই এনেই কওঁ বুলি ভাবে মাছৰ গুৰিয়ে দাইলত অকণো পৰা নাই হা পুঠি মাছটো ইমান ধুনীয়াকৈ তাইক ফ্ৰাই কৰি দিছোঁ তাইকে হা মানে শিঙৰা মাছ ইয়াত দিয়াৰ কাৰণে তাই মানে পুঠি মাছ নাখায় পুঠি মাছৰ ঘিণ লগা হৈ থাকিলে তাই খাবলৈ সেইকাৰণে গাইছ সীমাই মানে এতিয়া তাই দোকানলৈ গৈছে ডিম আনিবলৈ নাযায় তাই ঠাইডাল চাব আহিলৈ দোকানলৈ যোৱাৰ কাৰণে ডিম আনিলি ডিমটো বনাই দে গেধীজনীক দৰ্জাখন মাৰি দে কিখন কটাৰী এখন এখন ধুবলৈ নিছে ৰ চন্দা ভাত খালে দাইলটো খাই বেয়া পালে নি ঠিকেই পালোঁ এয়া পাপৰ পুৰি আনিছে তাই খাব চাব দেই তাই খানা কি ভাল আপোনালোকে চাই থাকিব বাৰু গোট পাতি মই তোক সুধিবলৈও পাহৰিলোঁ দাইল খাবি নে নাখাওঁ শিঙৰা মাছ দিলে মই মানে মাছৰ কাঁইট এডালো পোৱা নাই ন দি দিছোঁ আৰু বাচি কুচি খাই বুলি অকণ দে এটিলি কিমান দে কিমানকণ দিলে দেখিলে এয়া নাই ৰ তাইলো মই মানে নিমখ মানে মই বেছিকৈ খাওঁ
দেখিছে গাইছ এনেকৈনো ভাত খাই এজনী হাই গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ কৈ দে ইমান ভাল লাগিলে লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভাল নালাগিলেও চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইক এটা কৰি দিব আজিলৈ ইমানতে সমাপ্ত কৰিলোঁ বাই 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 বাই